মাৰ বাহিৰে এনেকুৱা আশা আৰু কাৰো পৰা কৰিব নোৱাৰি, কিয়নো এয়া স্কুল যোৱা টাইমত দৌৰাদৌৰি হয় কাৰণে মায়ে বিচনাতে আহি চাহকাপ দি থৈ যায়। মোৰ ওলাই মেলি চাহকাপ খাই স্কুললৈ বুলি আহোঁ। আৰু আজিও তেনেকৈ ইডলি পিঠাৰে চাহকাপ খাই এয়া স্কুললৈ আহি পালোঁ। আৰু স্কুলত আছিলে আজি খানা আৰু লগতে আছিলে এক্সামৰ লাষ্ট ডে। আৰু এক্সামৰ লাষ্ট ডেৰ দিনা আমাৰ নাছিলে ডিউটি, সেইকাৰণে আমি আহিলোঁ খানাৰ যোগাৰ কৰিবলৈ। আৰু খানাৰ যোগাৰ কৰি আছিলোঁ এয়া মৌচুমী, জয়শ্ৰী, মই আৰু বাইদেউ আছিলে। বাকী মিছবিলাকে তলত এক্সাম লৈ আছিলে, সেইকাৰণে অহা নাছিলে। তাৰপাছত এয়া আমি ধুনীয়াকৈ মাংস বনোৱাত লাগি গৈছোঁ। মাংস, কণী আৰু দাইল এনেকৈ কিবাকিবি আইটেম আছিলে। ময়ে মাংসখন আজি বনাম বুলি ক'লোঁ আৰু সিহঁতে মোক কিবাকিবি কৈ জোকাই আছিলে। তাৰপিছত এয়া মিছবিলাকে আকৌ এক্সাম চেছ কৰি আহি পালে ওপৰলৈ বুলি। আমি ওপৰত খানাটো খাইছিলোঁ, মানে ওপৰৰ ৰুমত, সেইকাৰণে। আৰু তাৰপিছত মিলি জুলি ধুনীয়াকৈ আমি খানাটো খালোঁ। আৰু এয়াই আছিলে আজিৰ মিনি ভ্লগ। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি